মচুন্দৰী পাতৰ সৈতে মুৰ্গী মাংস বনাই খাইছেনে বাৰু? মই আজি খুব গৰম পৰাত ভাবিলোঁ মচুন্দৰী পাতৰ সৈতে মুৰ্গী মাংস বনাওঁ। একেবাৰে সাধাৰণকৈ বনাইছিলোঁ। তেলো কম ব্যৱহাৰ কৰিছিলোঁ আৰু লগতে দিছিলোঁ সৰুকৈ কাটি লোৱা পিঁয়াজ অলপ আৰু আদা নহৰু পেষ্ট। জলকীয়াও ব্যৱহাৰ কৰা নাই, গৰম যিহেতু বহুত পৰিছে। একেবাৰে সাধাৰণকৈ কিন্তু খাবলৈ খুবেই টেষ্টি হয়। গৰমৰ দিনত ইয়াক বনাই খাই চাব পাৰে আৰু কেনেকৈ মোক জনাব।